আজি মই মানে পুৰাং পিন বনাম আচলতে পুৰাং পিনটো কেনেকৈ বনাব লাগে বা কেনেকৈ বনায় আজি আপোনালোকক কৈ দিম আৰু দেখুৱাইও দিম চাই থাকক এইটো আমাৰ মানে মিচিং ভাষাত পুৰাং পিন বুলি কয় আৰু মানে অসমীয়াত মানে ক'বলৈ গ'লে এইটো টোফলা ভাত বুলি মানে ক'ব লাগিব আৰু বহুতেই আজি মজা লাগিব স্পেচিয়েল হ'ব আজি মই আপোনালোকৰ কাৰণে স্পেচিয়েলকৈ বনাইছোঁ আৰু চবটো মই এতিয়া মানে চাউল দি পিনি মানে এই ভাতৰ মানে ভান্দিলোঁ আৰু এতিয়া মানে ভান্দিলোঁ এতিয়া মানে এই মানে পুৰাং পিনটোক ইয়াত দিব লাগিব পানী ইয়াত মানে বৰালোঁ চাওক পানী বৰালোঁ আৰু এতিয়া ইয়াক এটা এটাকৈ দিব লাগিব চাই থাকক 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10 11 পানী অলপমান আকৌ ঢালি দিব লাগিব চাওক হৈ যাব আৰু ইমানখিনিলৈকে মানে পানী দিব লাগিব চাইটাও মানে বহুত স্পীডত মানে জুইটো মানে জ্বলি আছে মানে বতাহ বলিছে যেন সেইটো কাৰণে স্পীডত মানে জুইটো জ্বলিছে স্পীডত মানে জ্বলিলে বহুতেই মজা লাগিব সেই মানে পাতটো ইয়াৰ ওপৰত মানে ঢাকি দিব লাগিব যাতে মানে ইয়াৰ মানে দলি চলি সোমাই নাযায় আৰু এনেকৈ মানে ইয়াত ৰাখি দিলে কোনো টেনশ্যন নহয় আৰু 2-3খন এনেকৈ 2-3খন এনেকৈ মানে ৰাখি দিলে বহুত মজা লাগিব আৰু এনেই হৈ গ'ল এতিয়া মানে উলিয়াব লাগিব চাওক চবটো মানে উলিয়াই পিনি মজাকৈ খাব লাগিব আৰু ফাইনেলি এতিয়া মানে হৈ গ'ল আৰু এতিয়া মানে খাবলৈ আৰম্ভ কৰিব লাগে বহুত মজা লাগিব আৰু এতিয়া মানে খাই চাম কেনেকুৱা আপোনালোকে চাই থাকক বহুত টেষ্টি লাগিছে নেমু মানে বহুত মজা লাগিছে খাই পিনি খাই আদায় হ'ল আৰু অলপ মানে বাকী আছে চাওক সেইটো এনেকৈ খাব লাগিব আৰু নেমু আৰু এইটো হৈছে নেমু